Hakim Busupatari Ram Nazari, UTF District Organizing Secretary, Zathander Busupatari Bhopsri, Kolo Akwaya Iblo, Bonosiam Rama. লগে লগে ক'বলৈ গ'লে আমি উন্নয়ন আমি ক'ব পাৰোঁ। বিটিচি মানে উন্নয়ন। আৰম্ভ কৰিম আজি ওদালগুৰি জিলা বিপিএফ দলৰ আজি আমাৰ ওদালগুৰি জিলা বিপিএফ দলৰ উদ্যোগত এটা ৰাজহুৱা সভা হৈছে। কমত মানে 20,000 পাব্লিক গেদাৰিং হৈছে। তো উদ্দেশ্য এটাই আমাৰ আগন্তুক যেটো এই এপ্ৰিল মাহত বিহুৰ আগে বা পিছে যেটো হ'ব লগা যেটো লোকসভা নিৰ্বাচন ইয়াৰ উদ্দেশ্য লৈ পেলাই আমি আজি এই প্ৰগ্ৰামটো লৈছো। ধৰক আমি ওদালগুৰি হিচাপে আমাৰ বিপিএফ দলৰ যিখিনি কৰ্মকৰ্তা আছে লিডাৰসকল আছে বহুত কষ্ট কৰি আছে। আজি চাওক আপোনালোকে সকলো জাতি জনগোষ্ঠী ৰাইজ আহিছে, নেপালী আহিছে, ৰাজবংশী আহিছে, আদিবাসী আহিছে, সান্থালী হিচাপে আহিছে বা বেংগলীও আছে, গাৰো ৰাভা সব জাতি জনগোষ্ঠী আজি আপোনালোকে ইয়াত উপস্থিতটো দেখিবলৈ পাইছে। তো ইয়াৰ মিনছ সকলো জাতি জনগোষ্ঠীয়ে বিপিএফক আকৌ চৰকাৰৰ আনিবৰ কাৰণে বিচাৰে মানে সহযোগ কৰিব বিপিএফ দলটো। আৰু আগন্তুক যিটো লোকসভা নিৰ্বাচন ইয়াত দৰং ওদালগুৰিৰ ক্ষেত্ৰত আজিৰ দিনত আমি 1 নম্বৰ পজিশ্যনত আছো। আমাৰ তিনিকণীয়া ফাইটিং হ'ব কংগ্ৰেছ, বিজেপি আৰু বিপিএফ। ইয়াৰ ভিতৰত আমাৰ দলে 1 নম্বৰ পজিশ্যনত আছে। মুঠতে কোনো জাতিয়ে বাদ থকা নাই আমাৰ বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি অহাটো বিৰাট ভাল। স্যার যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে যিহেতু বিধান আয়োগে তেওঁলোকৰ লগত এলাউন্স কৰাৰ কাৰণে বিধানসভাত আপোনালোকে সমৰ্থন দিছে, তাত ক্ষেত্ৰত কিবা হ'ব? নাই এইটো বিধানসভাত জাষ্ট দিছপুৰত জাষ্ট কোঅৰ্ডিনেশ্যন আছে আমাৰ বিধায়ক আৰু ইহঁতৰ লগত। যিটো দিছপুৰতহে ৰাজনীতিভাৱে নহয়, দিছপুৰত ইহঁতে কোঅৰ্ডিনেশ্যন হিচাপে মেইনটেইন কৰি পেলাই কাম কৰি আছে দিছপুৰত সেইখিনিয়ে, কিন্তু ফিল্ডত নহয়। এই দলৰ লগত নহয়, বিপিএফ দলৰ লগত কোনো কোঅৰ্ডিনেশ্যনো নাই, কোনো এলায়েন্সো নাই। মুঠতে আমি কাৰো লগত এলায়েন্স নকৰিব, চিধা কথা বিপিএফে অকলে নিৰ্বাচন খেলিব আৰু আমি জিকিম। যোৱাকালি আপুনি কৈছে মন্ত্ৰী এজন দুজন জিকিলে মন্ত্ৰী এজন মন্ত্ৰীটো কেনেকৈ দিয়া হ'ব আপোনাৰ সমৰ্থন কৰিব চৰকাৰ? চৰকাৰ কোনে আহিব চাই লওক দিল্লীত। আমাক দিল্লীত মন্ত্ৰী লাগে। মুঠতে কোনে চৰকাৰ বনাই নবনাই ইয়াৰ লগত কথা নহয়। আমাৰ লাগে বিটিচিৰ উন্নয়নৰ স্বাৰ্থতহে আমি কাম কৰিব। দিল্লীত যোনে চৰকাৰ বনাই আমাক একজন মন্ত্ৰী দিব লাগিব। 2টা এমপি যাব না, 2টা এমপি যাব, একজন মন্ত্ৰী লাগিব। আমাৰ কিবা নহয়, এনেকুৱা ৰাজনীতি কৰা নাই। আমি নিজৰ কাৰণে কৰা নাই। বিটিচি বাকী ৰাইজৰ উন্নয়নৰ স্বাৰ্থতহে আমি ৰাজনীতি কৰিছো। দলীয় টিকেটটো আমাৰ ইলেকশ্যন কমিশ্যনে যেতিয়া নেকি ইলেকশ্যন ডিক্লেয়াৰ দিব হ'ব বুলি ইয়াৰ 2 দিন পিছতে আমি ডিক্লেয়াৰ দিম। এইবিলাক মই বুজি নাপাই, ইমান থেৰাবেৰা, ইমান লাম্বা, এইবিলাক বুজি নাপাই। মই চৰকাৰত থাকিলে বুজিব চেষ্টা কৰিলে হয়, মই চৰকাৰত নাই। এইবিলাক ইমান লাম্বা আঁচনি মই বুজি নাপাই। প্ৰমোদে এইবিলাক মাটি ক্ষেত্ৰত দিয়া মানুহ লোৱাহে মানুহ আপোনাৰ পৰাহে ল'ব মাটি ল'লে।